হে গাইছ আজি মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আৰু মোৰ বন্ধু একেলগতে ৰঙীয়া দুৰ্গা পূজা কেনেধৰণে চলি আছে আপোনালোকক দেখুৱাম। আপোনালোকে মোৰ লগতে চাই থাকক শেষলৈকে। এতিয়া বলক ভিতৰলৈ সোমাই গৈ আছোঁ। ইয়াত বহুত ধুনীয়া ধুনীয়া ছোৱালী আছে। এটা ছোৱালীক প্ৰপ'জ কৰিম বুলি ভাবিছিলোঁ। ইয়াত আৰক্ষী বিষয়া দাদা আছে কাৰণে নোৱাৰিলোঁ। আৰু পূজাৰ মাজতেই এটা মকনিয়াৰক লগ পালোঁ। যিমান পাৰিলোঁ এই মকনিয়াৰক মই হেল্প কৰিলোঁ। হেল্প কৰাৰ পিছত মই আৰু মোৰ বন্ধু ছেকেণ্ড গেটত সোমাই গৈ আছোঁ। ছেকেণ্ড গেটৰ সন্মুখত চাওক কিমান ভিৰ লাগিছে। মানুহ হেঁচা হেঁচিকৈ সোমাই গৈ আছে। পূজা চাবৰ কাৰণে বহুত মানুহ আহিছে। তো চাওক বহুতো মানুহ ইয়াত পূজা চাই আছে। আৰু ইয়াত বহুতো হোটেলতো ভিৰ লাগি গৈছে, ভোকো লাগিছে। এতিয়া কিবা খাবৰ কাৰণে হেঁচা হেঁচিকৈ মানে ভিতৰত সোমাই গৈ আছোঁ। সোমাই কিনে এটা হোটেল পাই গ'লোঁ। এতিয়া হোটেলত বহিলোঁ। বহাৰ পিছত চাওমিন খাই আছোঁ। চাওমিন খোৱাৰ পিছত এতিয়া ম'ম' খাবলৈ গৈ আছোঁ। ম'ম' খাই আছোঁ। আপোনালোকে ম'ম' খাওক। ম'ম' খোৱাৰ পিছত ঘৰলৈ যাম। আজিলৈ ইমানেই, বাই। নেক্সট ভিডিঅ' লগ পাম। টাটা।